নিজকে টাইম দিব নোৱাৰি তো গাৰ্লফ্ৰেণ্ডক কেনেকৈ টাইম দিব তো এনেকুৱা এজনী বুজা ছোৱালী নাপাম চাগে তো সেইটো কাৰণে ব্ৰ কি হ'ল অ' কিবা হ'ল নি দিয়ক অঁ 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 হা আনি গাং কওঁ অলপ চ'কে গাইছ এতিয়া মই আছোঁ আপোনাৰ বগীবিল ৰোডত এণ্ড এতিয়া আমাৰ লগত জইন হৈছে আমাৰ ব্ৰাদাৰকেইটা তো ব্ৰাদাৰকেইটা নামটিৰ পৰা আহিছে চ' ময়ো শিৱসাগৰৰে হয় ব্ৰাদাৰ এণ্ড আমাৰ লগত এতিয়া যাব NS আৰু আপোনাৰ ৰয়েল এনফিল্ড আৰু আছে হিমালয়ান এণ্ড ব্ৰ' এণ্ড লেটছ ৰাইডৰ এটা বেয়া লাগিছে তো আজি যাবগৈ এণ্ড তো লেটছ ৰাইডে মানে ইয়াতে ৰাইডটো সমাপ্ত কৰিছে এণ্ড কাৰণ তাৰ কিবা এটা ৰিজন পৰি গ'ল তো আপোনালোকে এনে গম পাবগৈ পিছত ভিডিঅ'টোত তো আজিলৈ বাই বাই ব্ৰ' তো ভালকৈ যাবগৈ ছেফ জাৰ্ণি এণ্ড ব'লা ব্ৰ' চবে ৰাইডটো পূৰা মজা ল'ম চ' আমাৰ ৰাইডাৰ ব্ৰদাৰ হতে চ' ফাইনেলি এতিয়া আমি ডাইৰেক্ট যাম জনাই এণ্ড ডিব্ৰুগড়লৈ আহিছিলোঁ ডিব্ৰুগড়লৈ ৰঞ্জুকাইক লগ কৰিব আহিছিলোঁ এণ্ড লগ পালোঁ আমাৰ মিচিঙৰ যোনজন দাদাক বহুত লগ পাই বহুত ভাল লাগিলে এণ্ড এতিয়া আমি ডাইৰেক্ট যাম জনাইৰ পৰা আমি জনাইত আমাৰ লগৰ দুটা মানে আমাক ইনভাইট কৰিছে ভাত খুৱাম বুলি কৈছে দেন ভাত চাত খাই মেলি ধুনীয়াছে যদি পাৰোঁ পাছিঘাটৰ পালে পুনাম যদি পাছিঘাট যাবলৈ নোৱাৰোঁগৈ দেন আজি ৰাতি জনাইতে ষ্টে কৰি পিনে আপোনাৰ নেক্সট দিনা ডাইৰেক্ট ওলাই গুচি যাম পাছিঘাটলৈ আৰু মোৰো সঁচা কথা ক'ব গ'লে গাইজ এক্সাম পালেহি এক্সামটো মোৰ 16ৰ পৰা আছে তো মই ইমান কেইদিনটো মই মাজুলী আৰু ইয়াতে আপাৰ আছামতে গৈছে চ' সেইটো কাৰণে আপোনালোকে বেয়া নাপাব তো ৰাইডটো যদি আধৰুৱা হৈ যায় ক'ৰবাত কিবা এটা তো নেক্সট টাইম আমি প্লেন কৰিছোঁ আহিবলৈ এণ্ড এতিয়া ৰাইডটো ষ্টাৰ্ট কৰি আছোঁ আৰু আমাৰ চ' অলপমান দি যাওঁ গাইজ চ' গ্লুভছ পিন্ধা নাই দেন কমফৰ্ট লগা নাই এতিয়া চ' হ'লেও আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পায় 13 তাৰিখে ঘূৰিমগৈ বুলি ভাবিছোঁ চ' ভিডিঅ'টো চাগে তাৰ 13 তাৰিখৰ পিছতে আপলোড কৰা হ'ব পাৰে তো কাৰণ মোৰ বহুতকেইটা ভিডিঅ' পেণ্ডিং হৈ আছিলে চ' এতিয়া আমি ফাইনেলি বগীবিল ব্ৰিজ পামহি তো এণ্ড সঁচা কথা ক'ব গ'লে বহুত ভাল লাগিছে ইমান কেইদিন ইয়াত ৰাইড কৰিলোঁ এণ্ড আমাক ইমান মৰম কৰিলে চ' সঁচাকৈ আপাৰ আছামত আহি বহুত ভাল লাগিলে তো বহুত মৰম চেনেহ আৰু সন্মান দিলে তো সেইটো কাৰণে থেংক ইউ ওৱান ছেকেণ্ড আমাৰ যোনসকল মাজুলী আৰু আমাৰ লখিমপুৰ ধেমাজি সকলো ডিষ্ট্ৰিক্টৰে সকলো জেগাৰে মানুহে যদি ভিডিঅ'টো চাই আছে আপোনালোকক ইয়াৰ ফালৰ পৰা মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ এণ্ড আশা কৰোঁ আপোনালোকে এনেকৈ সদায় মৰম কৰিব বুলি তো য'তেই যাওঁ তাতে আমাক কিবা এটা নহয় কিবা এটা খুৱায় সকলোবোৰ ক্লিপ দেখাব নোৱাৰোঁ কাৰণ ভিডিঅ'বোৰ লং হৈ যায় বাট তথাপিও ভাল লাগে এনেকুৱা এটা জেগাত আহি এণ্ড চাওক লুক এট দ্য ভিউ বগীবিল ব্ৰিজ তো বগীবিল ব্ৰিজৰ ওপৰত এতিয়া ফাইনেলি পালোহি এণ্ড কি বিউটিফুল প্লেচ তো সঁচা কথা ক'ব গ'লে কালি ৰাতিৰ পৰা ভাত এতিয়ালৈকে খোৱা নাই চ' এতিয়া 1:06 জাষ্ট ৰঞ্জুকাই আমাক খোৱালে আপোনাৰ ৰুটি খুৱাইছিলে তো বহুত ভাল লাগিলে ৰঞ্জুকাই থেংক ইউ ওৱান ছেকেণ্ড ইয়াৰ পৰা আপোনাক কৈছোঁ এণ্ড ইয়াৰ পাছত তোমালোকে ইয়াৰ ৰ'বা নেকি অঁ আচ্ছা মই যাওঁ নেকি তোমালোক আহিবা লগ পাম দেই মানে দেৰি হ'বগৈ মোৰ আমাক মানে আমাৰ কাৰণে ৰখি আছে কেইটামানে দেই লগ পাম চ' ইয়াতে ব্ৰাদাৰহঁতক এৰিলোঁ কাৰণ তাহাঁতি ইয়াত ফটোশ্বুট কেইটামান ল'ব বুলি কৈছে তাহাঁতিতো এদিনৰ কাৰণে আহিছে বাট মইতো এদিনৰ কাৰণে অহা নাই চ' মই ইয়াত বেছি টাইম ৰ'ব নোৱাৰোঁ আৰু সঁচা কথা ক'ব গ'লে য'তে ত'তে ফটোশ্বুট মাৰিবলৈ এতিয়া মোৰ টাইমো নাই ত' এতিয়া ডাইৰেক্ট জনাই ৰাস্তালৈ যাওঁ এণ্ড ব্ৰ কি হ'ল অ' কিবা হ'ল নি কেমেৰা GoPro চাওঁ ব্ৰ একো নহ'লে ন মোবাইলো পৰিলে নেকি চালা এইটো অলপ বেন হৈ গ'লেতো অলপ মিলাই দিবাগৈ হা তো গাইজ GoPro একো নহ'লে ন চ' এয়া হৈছে Hero 9 GoPro তো কোৱালিটিটো আৰু কেমেৰাটো আপোনাৰ চাওক একো নাই ব্ৰ ঠিক হৈ যাব এইটো ভাল বাছিলে ব্ৰ এইটো যোৱাহেঁতেন কিমান গ'লহেঁতেন ব্ৰ হা এইটো 4,500 টকা গ'লহেঁতেন ন আৰু কেমেৰাটো যদি যোৱাহেঁতেন ব্ৰ টোটেল কিমান গ'লহেঁতেন 45,000 ব্ৰ শুনক আপোনালোকে ডাইৰেক্ট গ'লহেঁতেন 45,000 টকা
ये लड़की के बारे में क्यों बात कर रहा है? लड़की को छोड़ दो, हमारे जर्नी में लड़की नहीं आता है ब्रो। सो फाइनली এতিয়া চিলাপথাৰ ক্ৰছ কৰি জনাই পাইছোঁ হিয়াৰ এণ্ড যে জোনাইৰ এটা ভিউ পইণ্টটো চাওক কি ধুনীয়া ভিউ পইণ্ট হয়। চ' এতিয়া আমি যাম, আপোনালোকে কৈছিলে যে আমি ভাত খামগৈ। এতিয়া আমাৰ কাৰণে বন্ধুৱে লগৰে হয় আৰু তো ৰখি আছে এণ্ড ফোন কৰিয়ে আছে। তো তেওঁক এতিয়াই জাষ্ট ফোন কৰিলোঁ যে আমি পাইছোঁহি বুলি ক'লোঁ। ব্ৰিজ এখন আছে, ব্ৰিজখন পোৱাৰ পিছত এণ্ড ইয়াৰ দৃশ্যবোৰ চাওক না কি ধুনীয়া হয়। আমাৰ তাত যদি এনেকুৱা এটা লোকেশ্যন থকাহেঁতেন কি ধুনীয়া লাগিলে হয়, ইমেজিন কৰিছোঁ। চ' এণ্ড ফিউলটো চাওক আপোনালোকে, একদম ল' ফিউল মুডত আছে। তো 3 দিন হৈছে ৰাইড কৰা, এতিয়ালৈকে 3 দিন হৈছে। বাট 3 দিনত, একদিনত ফুল টেংক কৰিছোঁ, ছেকেণ্ড দিনতো ফুল টেংক কৰিছোঁ আৰু 3 দিনতো ফুল টেংক। বাট মানে সদায় ডেইলি আপোনালোকে ইমেজিন কৰক, ডিউক 250 যেতিয়া ফুল টেংক কৰোঁ এণ্ড একদিনতে যদি ফুল টেংক কমপ্লিট হৈ যায়, দেন আপোনালোকে ভাবক কিমান ৰাইড কৰিছোঁ। মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে নন ষ্টপ বাইকখন চলাই থকা হৈছে। চ' এটা কথা হ'ল কি, মই ইনষ্টাত ষ্টৰি দিওঁ, দেন যোনকেইটা মই মোৰ চিনাকি মানে কি আননোন পাৰ্চনকেইটাই লগত ফটো ক্লিক কৰোঁ, তো সেইকেইটা ষ্টৰি দিওঁ এণ্ড কিছুমানে মেনশ্যন কৰে, ষ্টৰি বেক কৰোঁ। আৰু তেতিয়া মোক কিছুমানে কুৱেশ্যন কৰিছে যে আপুনি যে সেইবোৰ যে দিছে আপোনাৰ গাৰ্লফ্ৰেণ্ডে জেলাছ ফিল কৰা নাই নেকি? বাট সঁচা কথা ক'লে মোৰ জেলাছ ফিল কৰিবলগীয়া একো অপশ্যনেই নাই। তো ভাল লাগিছে কাৰণে মই সেইবোৰ দিওঁ এণ্ড মোৰ গাৰ্লফ্ৰেণ্ড বোলা বস্তুটো নাই। চ' আৰু সেইবোৰ এতিয়াৰ টাইমত মই নাৰাখোঁ, কাৰণ আপোনালোকেও গম পায় এটা যেতিয়া ৰাইডত ওলাই যায় দেন নিজকে টাইম দিব নোৱাৰি, তো গাৰ্লফ্ৰেণ্ডক কেনেকৈ টাইম দিব? তো এনেকুৱা এজনী বুজা ছোৱালী নাপাম চাগে। তো সেইটো কাৰণে আৰু এজনী আছিলে সঁচা কথা ক'ব গ'লে, তো মোক সুধিছিলে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছিলে নাই? তো মোৰ গাৰ্লফ্ৰেণ্ড আছিলে, হ'ল এতিয়া মিনিমাম 6 মন্থ 7 মন্থমান হৈ গ'ল ব্ৰেকআপ হোৱা চাগে। চ' ব্ৰেকআপ মানে এনেকুৱা অহাই নাছিলে, জাষ্ট কেজুৱেলি লৈ আছিলে বোলে মোক। চ' ইয়াতে কৈ দিছোঁ আৰু আপোনালোকক যে যোনটো কেজুৱেলি চং হয় অলপমান তাৰ ওপৰতো ডেডিকেট হয় মানে। এণ্ড এতিয়া ফাইনেলি ব্ৰিজখন পাৰ হৈ গ'লোহি আৰু আচ্ছা সেই তাত আছে, হৈ গ'ল। চ' সেয়া দেখিছে পাই মাতি আছে ব্ৰাদাৰে। চ' বেচেৰাটো অথনিৰ পৰা ৰখি আছে মোৰ কাৰণে। চ' এয়া হৈছে আমাৰ ব্ৰাদাৰ। তো ৰাতিপুৱাই মাজুলীৰ পৰা আহিলে। ব্ৰ' চ' ভাত চাত খোৱাৰ পিছতহে আপোনাৰ ফিউল আপ কৰাই ল'ম। এণ্ড তো ব্ৰাদাৰে অথনিৰ পৰা বেচাৰ ৰখি আছে, তো থেংক ইউ আকৌ ওৱান্স এগেইন। তো চ' ফাইনেলি এতিয়া ভাত খামগৈ আৰু তো আপোনালোকক অলপ পিছত দেখাই আছোঁ। 2000 years later. চ' গাইছ আমাৰ চাইকেল ৰাইডাৰে মাটিত বহিছেগৈ আৰু তাৰ টোপনি অভাৰ হৈ গ'ল, কিন্তু পানী ল'লোগৈ। তো সি শুই আহিছে মানে। তো ইমানে জাৰ্ণি কৰা হৈছে নহয় আজিৰ দিনটোত। তো আৰু এতিয়াও আপোনাৰ জনাইলৈকে মিনিমাম আৰু 70 কিলোমিটাৰ হ'ল, আৰু এতিয়াও জনাইলৈ আপোনাৰ 70 কিলোমিটাৰমান আছে মানে। তো এতিয়া পালোহি আমি পালোহি এতিয়া জনাই জামজিং। তো জামজিং এয়া লোকেশ্যনটো এবাৰ চেক কৰক। আৰু আমাৰ চাইকেল ৰাইডাৰে ভাগৰত মানে বহি আছেগৈ গাড়ীত, বাইকত শুই আহিছে। চ' এইটোৱে আৰু জাৰ্ণিৰ মজাটো। তো মানে কষ্টৰ মাজে মাজে গৈ আছোঁ এতিয়া। তো আপোনালোকক লগ পামগৈ এতিয়া আমি ডাইৰেক্ট জনাইত। তো মানে অলপমান ৰেষ্ট লৈ আছোঁ। অলপমান ৰেষ্ট মানে ৰাতিপুৱাৰ পৰা অকল বাইকখনে লৈ আহিছোঁ। এণ্ড মিনিমাম এতিয়ালৈকে আমি এপ্ৰক্স ক্ৰছ কৰিলোঁ চাগে 150 কিলোমিটাৰ ওপৰত ক্ৰছ কৰিলোঁ। তো ইয়াৰ পিছত আৰু 70 কিলোমিটাৰমান আছে। তো আমি যামগৈ তালৈ। তো অলপমান ফ্ৰেছ হৈ লৈ এতিয়া পানী অলপ খাই মেলি এতিয়া যাওঁ। চ' এতিয়া বেছি মটৰ ভ্লগ নকৰোঁ, তো অলপমান জল্দি যাওঁ। এণ্ড আগতো আমাৰ কাৰণে কোনোবা ৰখি আছে বুলি কৈছে, কোন ৰখি আছে নাজানো। হা? চ' এতিয়া অলপমান চাইকেল ৰাইডাৰক চলাব দিওঁ, কাৰণ অভাৰকৈ মানে মইতো এইকেইদিন অকল বাইকে চলাই আছোঁ। তো অলপমান তাক চলাব দিওঁ। চ' এতিয়া মই পাছত বহিম, অলপমান ৰেষ্ট লৈ আহিম। চ' অ'কে গাইছ, ফাইনেলি এতিয়া লাইমেকুৰি পালোহি মানে জনাই যোৱা প্লেনিং আছিলে, জনাইত থকা প্লেনিং আছিলে, বাট জনাই কেঞ্চেল হৈ গ'ল। তো ইয়াতে আমাৰ
চিনাকি নহয় একচুৱেলি। তো দাদা এজনে আমাক আহি থকা গম পালে, এণ্ড কণ্টেক্ট কৰি মেলি আমাক আজি ৰাতি ইয়াতে ৰখাৰ ধান্দা কৰিলে। চ' এতিয়া মই গৈ আছোঁ আপোনাৰ বিজয়পুৰ। তো মই অচিনাকি ৰাস্তা এটাত গৈ আছোঁ অকলে। তাতে বস্তু এটা কোনোবা দিব বুলি কৈছে ছোৱালীজনী মানে আমাৰ দিশমুখৰে বা এজনীয়ে ফোন কৰিছে বস্তু এটা আনি দিব লাগে বুলি। তো ছোৱালীজনীয়ে মোক ফোন কৰিলে যে এনেকৈ তেনেকৈ কথা। চ' এতিয়া যাওঁ, লৈ লওঁগৈ বস্তুটো। চ' ফুল টেংক হৈ আছে এতিয়াও 350 কিলোমিটাৰ যাব পৰা ফিউল দেখাইছে এতিয়া, ফিউল ৰেঞ্জটো। বাট কিমান পাৰফেক্ট হয় কিমান আনপাৰফেক্ট হয় এতিয়ালৈকে গম পোৱা নাই। হ'লেও এইকেইদিন অকল জাৰ্ণিয়ে কৰি থকা হৈছে আৰু হেণ্ড গ্লোভছ একো মোৰ এতিয়া মই ইউজ কৰা নাই। চ' তাতে এতিয়া যাম। এণ্ড তো মোৰ বাইকখনৰ অলপমান চেইনডাল প্ৰব্লেম হৈ আছে, যদি চেইনডাল টানিব পাৰোঁ কাইলৈ টনাই ল'ম আৰু। তো লাই মেকুৰীৰ পৰা এতিয়া বিজয়পুৰলৈকে বেছি দূৰ নহয়। চ' এতিয়া ডাইৰেক্ট মতলব ডাইৰেক্ট উঠি অঁ আচ্ছা হয়জনী দিয়ক। হা আনি গাং কওঁ অলপ আকৌ অলপ ৰ'ব কাং মানে মই লাই মেকুৰী দুৱে মই baru kangkin itu deh nol bilang kok oh nong kangkin dang na oh muka tuh bela mah kok aja gie kok deh jadi mau nol bilang kok deh so foto tuh kopi kan nolu bad mau dia sini paling yang mungkin instan follow koi those bad mau sini pan asilo so hole ভাল লাগিলে লগ পাই so video to বেছি দীঘলীয়া নকৰো আৰু তো ইমানতে আজি ভিডিওটো এণ্ড কৰিছোঁ আৰু কাইলৈ আপোনালোকে দেখিব পাছিঘাট। তো জোনাইত এতিয়াতো বাৰু মই জোনাই নাযাওঁগৈ। তো লাই মেকুৰী ইয়াৰ পৰা ঘূৰি গ'লোগৈ এতিয়া যোনটো বিজয়পুৰ বুলি কয়। এণ্ড বিজয়পুৰৰ পৰা লাই মেকুৰীলৈ এতিয়া যাম। লাই মেকুৰীত অথনি যোনজন দাদাক আপোনালোকে দেখিলে, তো দেখিলে নাই নাজানো বাৰু, বাট মই যদি পাৰোঁ দেখাই দিমগৈ। তাহাঁতৰ ঘৰত থাকিম আজি, তাতে ষ্টে কৰিব ক'লে। এণ্ড চ' ভিডিওটো বেছি দীঘলীয়া নকৰোঁ আৰু। চ' বাই বাই, চি ইউ এগেইন।